এবাৰ কি ধুনীয়াকৈ খুলি দেখাম ৱাও বম স্কুটি এখন 155 সিসিৰ স্কুটি হয় এখন আপোনালোকক দেখুৱাম কোম্পানী দিছে 300 কিলোমিটাৰ ননষ্টপ চলাব পাৰি সব কি ধুনীয়া কৰি আহি গিছে তেল বৰ্তমান নাই আছে আছে তেল আছে এই গাড়ী কাহলে দে ইনকে মাৰি আছে এইখন স্কুটিত তেলত টেংকি হৈছে মাজত আৰু সব যত আপোনালোকে চকিবা লাগিব তাতে আছে তেলত টেংকিটো আৰু ইয়াত কিবা অন অফ আছে আপোনালোকে ভালকৈ চাওক এইটো দিলে পাছৰ এইটো খোলা খাব মানে মাজত যিটো তেলৰ টেংকি এটা আছে সেই টেংকিটো খোলা খাব আপোনালোকে ভিডিঅ'টো চাই থাকক একদম শেষলৈকে বৈদ্যুতিক স্কুটি আৰু ইয়াৰ চকেট জাভাৰ দুডাল আগতে আপোনালোকে স্কুটিত এডাল পাইছিলে আৰু ইখন 155 সিসিৰ স্কুটি ভালকৈ দেখুৱাম আপোনালোকক চাওক কেনেকৈ খোলা খায় নতুন বস্তু না অলপ মৰম বোলা বস্তুটো এইটো অন হৈছে চাওক এইটো অন হৈ গেল কিমান কৰিব হে নেকেট বুঝিব নাই নেকেট কিমান দাম বুলি ও নেকেটটো আপোনাৰ এই হ'ব সাইড নিচে দিনিয়া ইসে Sajina আগত এবিএস আছে আগত লিয়াম আগত এবিএস আছে না আগত আমি তো কথা উঠাৰ মোৰ স্কুটিখন বহুত ভাল লাগছি ইখান একো ঠিক নাই এইটো সপ্তাহত নিবাও পাৰোঁ আপোনালোকে দেখা পাব এইখন স্কুটিত মই ব্লগ বনোৱা আৰু চাওক কি ধুনীয়া লাগিছে মোক চাজিনা আপোনালোকে ক'বচোন কমেণ্ট কৰি ছোৱালী মানুহৰ কাৰণে এইটো ছোৱালী নহয় মেনছৰ ছোৱালী চলাব আৰু জিন্স পিন্ধিব লাগিব হে জিন্স পিন্ধিব লাগিব হাৰি তিৰি মানুহৰ কাৰণে নহ'ব হাৰি পিন্ধি ফালি দিব ঠিকে আছে দে ইয়ামাহা কোম্পানীৰ পৰা এখন নতুনকৈ স্কুটি আহিছে 155 সিসিৰ স্কুটি হয় আপোনালোকক আজি এই স্কুটিখনে দেখাম চাওক আৰু চাওক এই জায়গাটো প্লেন নাই আগতে এই স্কুটিবিলাকৰ প্লেন আছিল তেল এতে হ'ব তেল এতে সোমাব আৰু চাওক চকেট জাভাৰ আজিকালি দুডাল হৈছে চাওক আৰু এইটো চাকা চাওক কিমান ডাঙৰ হয় আৰু মোৰ FZ S খানত কৰি 5 সিসি বেছি হয় চাওক কি ধুনীয়া স্কুটি যদি আপোনালোকে ল'ব খোজে আৰু মোবাইল চাৰ্জ দিয়াৰ কাৰণে চাওক এতে কি মোবাইল চাৰ্জ দিয়াৰ কাৰণে ইয়াত চাৰ্জিং পইণ্ট আছে চাওক এইটো চাৰ্জিং পইণ্ট হয় এইখনৰ নাম হয় এৰক্স ন এৰক্স 155 হয় এনেকুৱা তিনিটা কালাৰ আহিব আপোনাৰ গ্ৰে এটা আৰু ব্লু এখন আছে আৰু ব্লুখনো দেখাওঁ আপোনালোকক এইখন ব্লু আৰু ব্লেক এখন আছে আৰু ব্লেকখন অহা নাই ন ব্লেকখন বৰ্তমান অহা নাই চাওক এইখন স্কুটি মই এইখনে ল'ম বুলি ভাবি আছোঁ বৰ্তমান চাওক গাড়ীখন কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব এইখন আচলতে এই স্কুটিখন লং ড্ৰাইভৰ কাৰণে বনোৱা হৈছে এইখন লং ড্ৰাইভৰ কাৰণে বনোৱা হৈছে ন 155 সিসিৰ ৰেডিয়েটৰো আছে লগোৱা আৰু চাওক চাওক চকেট জাভাৰ দুডাল হয় আৰু গাড়ীখন বহুত ভাল হ'ব ইয়াৰ মাইলেজ কিমানমান হ'ব দাদা মাইলেজ আমাৰ কোৱাত অপচনতে আৰু 35 পৰা 40 দিছে বৰ্তমান সাৰ্ভিসিং আন্ডাৰ 35 পৰা 40 দি আছে বৰ্তমান মাইলেজ আৰু বহুত হেভি স্কুটি হয় এবাৰ মই প্ৰথম দেখা পালোঁ আমাৰ ইয়ামাহা কোম্পানীৰ পৰা আৰু মোৰ বাইকখনটো আপোনালোকে গমে পাই ইয়ামাহা কোম্পানীৰ হয় আৰু প্ৰথম দেখা পালোঁ এনেকুৱা হেভি স্কুটি বৰ্তমান বেলেগ কোম্পানীত অহা নাই বেলেগ শ্ব'ৰুমত আৰু এইখন স্কুটিখন কেনেকুৱা লাগিছে আপোনালোকে জনাব চাওক এইটো কিহৰ এটা এইটো লৰি আছেচোন
কোনটো এইটো নহয় ৱাৰ্ণিং ডু নট ষ্টেপ তাৰমানে কিবা কি থাকে এইটো কিবা আছে নেকি ইঞ্জিন মল মটৰ কিবা যেনে ইয়াৰ ফিল্টাৰ থাকে হে ইয়াৰ ফিল্টাৰ থাকে এয়াৰ ফিল্টাৰ চাওক কি বম ধুমা চাকা বাপৰে বাপ এইটোত অইল ভৰা হ'ব নেকি হা এইটো অ কোনটো মোবিল কি বস্তু এইটো এইটো মোবিলৰ নেকি গিয়াৰ অইল গিয়াৰ অইল এইটো বোলে গিয়াৰ অইল হয় এইটো বেলেগ স্কুটিত নাথাকে ন এইটো থাকে গিয়াৰ অইল থাকে নেকি এটা এটা কুলান ভৰাব লাগিব ৰেডিয়েটৰ আছে হয় নেকি চাওক কি ধুনীয়া স্কুটি হয় এইখন আৰু এইখন মই এইবাৰ ল'ম বুলি ভাবি আছোঁ একো ঠিক নাই বহুত ভাল লাগব নেকি ভাই চলাই খোজ দিয়া কি ধুনীয়া জেগা আছে চাওক পাছেদি চালি বাইক এনে পায় চাবিপাত নাই নেকি কানেক্ট কৰা আছে না অঁ কানেক্ট নহ'লে চলাই চালোহি কানেক্ট কৰা নাই বোলে গাড়ীখন এই স্কুটিখন কেনেকুৱা লাগিছে আপোনালোকে জনাব যদি মোৰ ভিডিঅ' নতুনকৈ চাই আছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব যাতে এনেকুৱা টাইপৰ ভিডিঅ' আপোনালোকে পাই থাকে আজিলৈ এইখিনিয়ে জয় হিন্দ চাওক আগেদি এনেকুৱা দেখে এৰক্স